লাষ্ট ভিডিঅ'ত আপোনালোকে সুধি আছিলে যে জাব্ৰাং কি হয় আৰু ক'ত পোৱা যায়। এইটোৱে হৈছে জাব্ৰাং চিচুৱেন পেপাৰ। এইটোৰ টেষ্ট অলপ জালুকৰ নিচিনাই হয়, কিন্তু ডাইৰেক্ট এটা যদি জিভাত দিয়ে আপোনালোকে তেনেহ'লে জিভাৰ পৰা ফেৰফেৰাই যায়। কোনোবাই খাব দিলেও নাখাব। আৰু ইয়াৰ স্মেল কিন্তু বহুত ধুনীয়া, যেতিয়া মছলাৰ লগত পিচি দিয়ে স্মেল বহুত ধুনীয়া হয়। এইটোৱে হৈছে জাব্ৰাং বা চিচুৱেন পেপাৰ। এইটো একচুৱেলি চাইনাৰ আৰু ভূটানৰ মানুহ খুব খায়, আমি বড়ো মানুহবিলাকেও খুব খাওঁ। আৰু লাষ্ট টাইম যেতিয়া মই দোকানটোৰ পৰা কিনিছিলোঁ 50 গ্ৰামত 90 টকা লৈছিলে। তো মই সুধিছিলোঁ এইটো ক'ৰ পৰা অনা হয়, তেতিয়া কৈছে যে ভূটানৰ পৰা অনা হৈছে। এইটো আমাৰ ইণ্ডিয়াৰ যিটো জাব্ৰাং সেইটো মানে ইমান এটা ঝাৰ নাথাকে, ইমান ভাল নহয়, সেইবাবে এইটো ভূটানৰ পৰা আনিছে আৰু ভূটানৰ জাব্ৰাংবোৰ ভাল বুলি কৈছে। আৰু এইটো মই জনাত আমি বড়ো মানুহবোৰে বেছি ইউজ কৰোঁ, মাছ মাংসত বেছিকৈ দি খাওঁ আৰু বইল বস্তুবোৰতো দি খাওঁ। আৰু এই জাব্ৰাংটো যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে গুৱাহাটীৰ ক'ত পায় সেইটো ক'ব পাৰিম মই। বেলতলা বজাৰ আৰু লখৰা বজাৰত যিসকল মানে লোকেল বেপাৰী বহে তেওঁলোকৰ তাত বিচাৰিলে পাব। আৰু অনলাইন ফ্লিপকাৰ্ট আৰু এমেজনত চিচুৱেন পেপাৰ বুলি চাৰ্চ কৰিলেও পাব। অফলাইনতকৈ অনলাইনত অলপ দাম বেছি। মই অফলাইনত 50 গ্ৰামত 90 টকাত কিনিছিলোঁ, অনলাইনত অলপ বেছি দেখুৱাই আছে। বাৰু যিয়ে নহওক মই আপোনালোকক লিংক ডিছক্ৰিপশ্যন বক্সত দি দিম, যদি কিনিব বিচাৰে কিনিব পাৰিব। আৰু মই লাষ্ট টাইম মামাহঁতৰ ঘৰত যাওঁতে কিনি লৈ আনিছিলোঁ। আপোনালোকৰ ওচৰত যদি ক'ৰবাত বড়ো গাঁও আছে তেনেহ'লে বড়ো গাঁৱৰ বজাৰবোৰত পাব জাব্ৰাং ইজিলি, কাৰণ আমি বড়ো মানুহবিলাকে খুব খাওঁ। খাংখ্ৰাই 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 মানে হৈছে অসমীয়াত কেঁকুৰা আৰু বড়োত খাংখ্ৰাই। এয়া বজাৰৰ পৰা লৈ আনিছে খাংখ্ৰাই মানে কেঁকুৰা। এইবিধ কি কচু হয় জানেনে আপোনালোকে? এইবিধ হৈছে চামখা কচু। আজি চামখা কচুৰ দুটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এইবোৰ হ'ল জংঘলী মংগলী কচু। এইবোৰতো আমাৰে খানা, ট্ৰাইবেল মানুহৰ জংঘলী মংগলী খানা। জংঘল মংগল খাওঁ আৰু পূৰা সুস্থ হৈ থাকোঁ। এতিয়া বনোৱা ষ্টাৰ্ট কৰোঁ চামখা কচু। আৰু আপোনালোকৰ ফালে বাৰু এইটো কি কয় জনাবচোন। এইটো পাত নাই, মানে বজাৰৰ পৰা আনিছেতো পাতকেইটা কাটি দিছিলে, পাত থকা নাপালে। এনেকুৱা আমি চামখা কচু বুলি কওঁ, আপোনালোকে কি কয় জনাব। এয়া এমুঠি কচু ধুনীয়াকৈ চেলাই মেলি বাছি ল'লোঁ। আৰু এইখিনি বনাম কেঁকুৰাৰ লগত টেষ্টি চাটনি, এইখিনিও চেলাই ল'ম বাৰু। এতিয়া যিখিনি এয়া চেলাই লৈছোঁ সেইখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম, এইখিনি ভাজি বনাম। এয়া ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ আৰু ধুই মেলি এনেদৰে খৰাহী এখনত থৈ দিছোঁ, যাতে ধোৱা পানীখিনি সৰি থাকে। পানী যাতে নাথাকে, পানী থাকিলে হয়তো খজুৱাব পাৰে, সেইবাবে মই এনেদৰে খৰাহী এখনত থৈ দিছোঁ। এইফালে মই কেৰাহী এখনত তেল অলপ গৰম হ'বলৈ দিলোঁ। তেলখিনি ভালদৰে গৰম হোৱাত দুখিলা তেজপাত আৰু 2টা শুকান জলকীয়া দিছোঁ। আৰু লগতে এয়া ডাঙৰ চাইজৰ এটা পিঁয়াজ কাটি মেলি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। আদা নহৰু জলকীয়া অলপ বেছিকৈ দিছোঁ। জলকীয়া অলপ বেছিকৈ দি খুন্দি মেলি 2 চামুচ দিছোঁ। আৰু এতিয়া আদা নহৰুখিনি জাষ্ট কেঁচা গোন্ধ যোৱালৈ ভাজি ল'ম, বেছি সময় ভাজি নাথাকোঁ। এতিয়া দিছোঁ কচুখিনি আৰু লগতে এটা ডাঙৰ চাইজৰ আলু সৰু সৰুকৈ কাটি দিছোঁ। আলু অপশ্যনেল, আলু যদি খাই ভাল নাপায় তেনেহ'লে আলু নিদিলেও কথা নাই। আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এয়া আধা চামুচ হালধি। আৰু এতিয়া ভালদৰে লৰাই দিম গোটেইখিনি, আৰু ঢাকনি লগাই মাজে মাজে লৰাই প্ৰায় 10 মিনিটমান সময় ভাজি ল'ম। আনফালে বাৰ্ণাৰত মই কেৰাহী এখনত 4টা কেঁকুৰা বহাই দিছোঁ, কাৰণ 4টা কেঁকুৰাৰ বাবে আৰু জুই ধৰি থাকিবলৈ মন নাই। এনেদৰে কেৰাহীতে ধুনীয়াকৈ সিজাই ল'ম, ইলুটি সিলুটি কৰি থাকিম। আৰু ধুনীয়াকৈ অলপ জ্বলা জ্বলা হ'ব দিম, তেতিয়া তাৰমানে পোৰাৰ দৰে টেষ্ট হয়। ধুনীয়াকৈ এনেদৰে ইলুটি সিলুটি কৰি থাকিব প্ৰায় 10ৰ পৰা 15 মিনিটমান সময়। আৰু কেঁকুৰাৰ একচুৱেলি এয়া মুখৰ ভাগখিনি অলপ বেছিকৈ সিজাব লাগে, মানে এইটো ছাইডটো অলপ বেছিকৈ সিজাব লাগে। ধুনীয়াকৈ সিজাই ল'লে হৈ যাব। আৰু এইফালে কচুখিনিও প্ৰায় 10 মিনিটমান সময় সিজাই ল'লোঁ, প্ৰায় সিজি গৈছে কচুখিনি। আৰু এইখিনি হ'ল কণ বিলাহী, ঘৰৰ কণ বিলাহী লাষ্ট এইখিনিয়ে, গছ মৰিবৰ হৈছে। আৰু
আৰু এতিয়া ভালদৰে গোটেইখিনি লৰাই দিম কণ বিলাহী নাথাকিলে আপোনালোকে ডাঙৰ বিলাহীও দিব পাৰে কিন্তু বিলাহী দিব হয়তো অলপ খজাব পাৰে এইটো কচু সেইবাবে বিলাহী বা টেঙা যিকোনো টেঙা দিবই আৰু এইফালে কেঁকুৰাখিনিও ইলুটি হিলুটি কৰি আছোঁ কণ বিলাহীকেইটা দিয়াৰ পিছত আকৌ 5 মিনিটমান সময় ভাজি লৈ এয়া দিছোঁ আধা চামুচ জালুকৰ গুড়ি দিব তেতিয়াহে টেষ্ট ভাল হয় আৰু এতিয়া 2 মিনিটমান সময় ভাজি ল'ম বিলাহীখিনিও ধুনীয়াকৈ সিজি গৈছে কচুও ধুনীয়াকৈ সিজি গৈছে 2 মিনিটমান সময় ভাজি লোৱাৰ পিছত চামখা কচু ভাজি ৰেডি হৈ যাব কেঁকুৰাকেইটা ধুনীয়াকৈ সিজাই মেলি লৈ ধুনীয়াকৈ বাছি ল'লোঁ আৰু এইফালে লৈছোঁ নহৰু আদা জলকীয়া আৰু এয়া হৈছে তেতেলী টেঙা দিলে বহুত টেষ্টি হয় চাটনি আৰু এইখিনি হৈছে কচু ধুনীয়াকৈ ধুই মেলি লৈছোঁ আৰু খৰাহিত থৈ দিছোঁ যাতে পানী সৰি থাকে এতিয়া গোটেইখিনি ধুনীয়াকৈ পিচি ল'ম আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দিম অকণমান কেঁচা মিঠাতেল আৰু এতিয়া ভালদৰে গোটেইখিনি পিচি ল'ম চামখা কচু কেঁকুৰাৰ চাটনি ৰেডি হৈ গ'ল খাংখৰাই বাথন আমি একচুৱেলি যিকোনো চাটনিকে বড়ো ভাষাত বাথন বুলি কওঁ আৰু এয়া ৰেডি হৈ গ'ল চাটনি আজি তেতলি টেঙা দিলোঁ কিন্তু আপোনালোকৰ ওচৰত যদি আম টেঙা আছে তেনেহ'লে আম টেঙা দিব আম টেঙাৰ লগতো বহুত টেষ্টি হয় আমাৰ ঘৰতে আছিলে তথাপিও ৰাতি হৈ যোৱা বাবে আৰু কাঢ়িব গৈ নাথাকিলোঁ যিহেতু আমৰ ছিজন আম টেঙাৰ লগতো এবাৰ খাব লাগিব আপোনালোকেও আম টেঙাৰ লগত খাই চাব টেষ্টি হয় আৰু এয়া চামখা কচু কণ বিলাহীৰ ভাজিও হৈ গ'ল আৰু এইফালে কেঁকুৰাৰ চাটনিও ৰেডি হৈ গ'ল এতিয়া খোৱাহে কথা আৰু চামখা কচুৰ ভাজিত আপোনালোকে পানী ব্যৱহাৰ নকৰিব নহ'লে পানী ব্যৱহাৰ কৰিলে খজুৱাবও পাৰে আৰু বিলাহী দিব এতিয়া অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে চামখা কচু কণ বিলাহীৰ ভাজি বহুত খোৱাত সঁচাকৈ বহুত টেষ্টি যিহেতু চামখা কচুৰ ভাজিও টেষ্ট কৰি চালোঁ সেয়ে অলপ চাটনিও টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে খাংখৰাই বাথন ৱাও অসম বেলেগ একো নকওঁ জাষ্ট অসম টেষ্ট পুৰা টেষ্টি আৰু বিশেষ একো কৈ নাথাকোঁ আপোনালোকেও বজাৰৰ পৰা আনি খাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা আৰু এইবোৰ একো ক্ষতি নকৰে জংঘলী বস্তু ঠিক আছে তেনেহ'লে আজি ভিডিঅ' ইমানতে সামৰিছোঁ আকৌ লগ পাম মোৰ নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই আৰু ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰিব নাপাহৰিব কমেণ্ট কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মেইনলি চেনেলত যদি নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব বাই বাই